নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে কথা পাতিম অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্তৰ বিষয়ে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ব'লক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অংগৰাগ বা পাপন মহন্ত অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে কণ্ঠদান কৰে। এককভাৱে কণ্ঠদান কৰাৰ উপৰিও তেওঁ ইটছ ইণ্ডিয়া কোম্পানী নামৰ এক সংগীত গোষ্ঠী বেণ্ডৰ লগত জড়িত। অংগৰাগ মহন্তৰ আন এক নাম হ'ল পাপন মহন্ত। তেখেতৰ জন্ম হয় 1966 চনৰ 24 নৱেম্বৰ তাৰিখে। অংগৰাগ মহন্তই জন্ম লাভ কৰে অসমৰ দুই অতি জনপ্ৰিয় সংগীত শিল্পী খগেন মহন্তৰ ঔৰসত আৰু অৰ্চনা মহন্তৰ গৰ্ভত। সেয়েহে তেওঁ সৰুৰে পৰাই সংগীতময় পৰিৱেশত ডাঙৰ দীঘল হয় আৰু সংগীতৰ প্ৰতি আকৰ্ষিত হৈ পৰে। অসম তথা উত্তৰ পূব ভাৰতৰ লোকসংগীত আৰু বৈষ্ণৱী ভক্তিমূলক গীতসমূহৰ পৰা আৰম্ভিক হৈ পাপনে এইবোৰক আধুনিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি ফিউজন ৰূপত শ্ৰোতাৰ মাজত উপস্থাপন কৰে। 2005 চনত মুক্তি পায় পাপনৰ প্ৰথম এলবাম জোনাকী ৰাতি, যাৰ জৰিয়তে তেওঁ অসমৰ লগতে বাহিৰৰ শ্ৰোতাৰ মাজত জনপ্ৰিয়তা তথা পৰিচয় লাভ কৰে। তাৰ পাছত 2010 চনত মুক্তি লাভ কৰে তেওঁৰ আন এখন একক গীতৰ এলবাম চিনাকি অচিনাকি। অংগৰাগ মহন্তই প্ৰথমবাৰৰ বাবে নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰে 2011 চনৰ অসমীয়া ছবি ৰামধেনুৰ উজাই যায় নৈ শীৰ্ষক গীতটোত। তাৰ ঠিক পাছতে মুক্তি পায় তেওঁ কণ্ঠদান কৰা প্ৰথম হিন্দী ছবি দম মাৰো দম, এপ্ৰিল 2011 চনত। ছবিখনৰ জৰিয়তে কিউ গীতটোৱে সমালোচনাৰ প্ৰশংসাৰ লগতে লাভ কৰে বিশাল সফলতা। ইয়াৰ পিছতে পাপনে কেইবাখনো হিন্দী আৰু বঙালী ভাষাৰ ছবিত কণ্ঠদান কৰে। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হৈছে চাউণ্ড ট্ৰেক, কালাম, চিষ্টেম ইত্যাদি। পাপনে ভ্ৰাম্যমাণ থিয়েটাৰ নেপথ্য গায়ক হিচাপে পোনপ্ৰথমবাৰৰ বাবে গীত গায় 2011-12 বৰ্ষৰ হেঙুল থিয়েটাৰৰ নাট মৰীচিকা। পাপনে তেওঁৰ ইটছ ইণ্ডিয়া কোম্পানী বেণ্ডৰ আন সদস্যৰ সৈতে MTVৰ সংগীত অনুষ্ঠানত কোক ষ্টুডিঅ'ৰ প্ৰথম ছিজন 2011, দ্বিতীয় 2012 আৰু তৃতীয় 2013 ছিজনত গীত পৰিৱেশন কৰে। প্ৰথম ছিজনত পাপনে এটা বিহু গীত, দ্বিতীয় ছিজনত এটা টোকাৰী গীত আৰু তৃতীয় ছিজনত হোলী গীত, ঝুমুৰ গীত, গোৱালপাৰীয়া লোকগীতেৰে সমৃদ্ধ মুঠ 6টা গীতৰ এটা সম্পূৰ্ণ খণ্ড পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। কোক ষ্টুডিঅ'ৰ প্ৰায় আটাইকেইটা গীতেই ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। ইয়াৰ লগতে এই একে অনুষ্ঠানৰ দ্বাৰা ভাৰতৰ 10খন চহৰত 2011 চনৰ জুলাইৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আয়োজিত কনচাৰ্টৰ 9খনত সংগীত পৰিৱেশন কৰিছিল। ষ্টাৰ ৱৰ্ল্ড ভাৰতৰ সংগীত ভিত্তিক তথ্যচিত্ৰ ধাৰাবাহিক দ্য ডুৱেৰিছৰ প্ৰথম ছিজনৰ 6ষ্ঠ খণ্ডটোত অংগৰাগক ৰবিক খেৰগিলৰ সৈতে সংগীত পৰিৱেশন কৰিবৰ বাবে আমন্ত্ৰিত হৈছিল। ফুলে দ্য ৰব নামৰ এই খণ্ডটো 2011 চনৰ 20 নৱেম্বৰত প্ৰদৰ্শিত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চিত্ৰগ্ৰহণ কৰা খণ্ডটোত অংগৰাগ আৰু ৰবিক মিলি অসমীয়া, হিন্দী আৰু পাঞ্জাৱী ভাষা মিশ্ৰিত এটি গীত ৰচনা কৰে। এই গীতটোত অংগৰাগে বড়ো, ৰাভা আৰু সত্ৰীয়া সংগীতৰ উপাদান ব্যৱহাৰ কৰে। 2013 চনত MTVৰ অনুষ্ঠান ৰডিজত 10ম খণ্ডৰ থিম ছং যাযাবৰত কণ্ঠদান কৰে। গীতটোত পাপনৰ লগত সহশিল্পী হিচাপে কণ্ঠদান অনুষ্ঠানটোৰ পৰিচালক ৰঘুৰামী। শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী বিগ অসমীয়া মিউজিক এৱাৰ্ড 2010 ৰামধেনুৰ উজাই যায় নৈৰ বাবে। শ্ৰেষ্ঠ লোক সংগীতৰ এলবাম
গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমি এৱাৰ্ড 2011 চনত লাভ কৰে। বিহু নামৰ এলবাম গুমচেং আৰু বৰপেটাৰ হোলী গীতৰ এলবাম ফাগুনৰ গানৰ বাবে। শ্ৰেষ্ঠ পপ এলবাম গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমি এৱাৰ্ড 2012 দ্য ষ্টৰিজ ফাৰৰ বাবে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।